নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল পৰমা জ্ঞানম। বন্ধুসকল, আজি আপোনাক খবৰ দিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ ইতিহাসৰ পাতত থকা সমলবোৰ। ভিডিঅ'টো চাই থাকক শেষলৈকে, যাতে দিনটোৰ ইতিহাসত থকা সকলোবোৰ খবৰ আপোনালোকে পাব পাৰে। গতিকে আৰম্ভ কৰোঁ। আজি 9 আগষ্ট। বন্ধুসকল, 1173 চনৰ আজিৰ দিনটোতে আৰম্ভ কৰা হৈছিল ইটালীৰ আজিও বেকা হৈ থকা লিনিং টাৱাৰ অফ পিছা। এই টাৱাৰটো বনাই সম্পূৰ্ণ হওঁতে প্ৰায় 200 বছৰ সময় লাগিছিল। এই টাৱাৰটোক বস্তুশিল্পৰ এক অদ্ভুত নিদৰ্শন বুলি কোৱা হয়। 1942 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে আজিৰ দিনটোতে ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল। ইয়াৰ লগে লগে মহাত্মা গান্ধী আৰু আন 50 জন নেতাক ব্ৰিটিছে মুম্বাইতে এৰেষ্ট কৰিছিল। 1945 চনৰ 6 আগষ্টত জাপানৰ হিৰোশ্বিমাত প্ৰথমটো পৰমাণু বোমা লিটল বয় নিক্ষেপ কৰাৰ 3 দিনৰ পিছত আজিৰ দিনটোত পুনৰ দ্বিতীয়টো পৰমাণু বোমা ফেটমেন জাপানৰ আন এখন চহৰ নাগাচাকিত নিক্ষেপ কৰে। ফলত খন্তেকৰ ভিতৰতে প্ৰায় 40,000 লোকৰ মৃত্যু হয়। 1965 চনৰ আজিৰ দিনটোতে ছিংগাপুৰ ফেডাৰেশ্যন অফ মালয়েছিয়াৰ পৰা পৃথক হয় আৰু স্বাধীনতা লাভ কৰে। 1969 চনৰ আজিৰ দিনটোতে হলিউডৰ ছুপাৰষ্টাৰ আৰু মোহময়ী অভিনেত্ৰী শৰণ টেটক হত্যা কৰা হৈছিল। শৰণ টেটক হত্যা কৰাৰ সময়ত 26 বছৰীয়া এই অভিনেত্ৰীগৰাকী গৰ্ভৱতী আছিল। 1974 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ উপৰাষ্ট্ৰপতি গেৰল ফৰ্ডক ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। বন্ধুসকল, আজিলৈ ইমানেই সংগ্ৰহ কৰা হৈছে।